নমস্কাৰ এটা বিশেষ কাৰণত আজি এই ভিডিঅ'টো আপোনালোকৰ আগত আপলোড কৰিছো এটা একান্ত অনুৰোধ যাতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰসাৰিত হৈ থকা মানুহৰ ওচৰলৈ যাতে এই ভিডিঅ'টো পায়গে কিছুমান কথাই সাংঘাতিক ধৰণৰ আমনি কৰে বৰ অপদস্থ কৰে আজি 23 ছেপ্টেম্বৰ আজি ৰাতিপুৱা ফেচবুকত এটা পোৰ্টেল চেনেলটোৰ নাম হৈছে আসাম নিউজ 24 আৰু আমি আমাৰ সীমিত জ্ঞানেৰে আমি জনামতে এজন অতি অভিজ্ঞ মানুহৰ আন্ডাৰত এই চেনেলটো আছে এই চেনেলটোৰ যোগেদি এটা নিউজ প্ৰচাৰ কৰিছে সদ্য নিৰ্মিত যেটো আঞ্চলিক দল এজেপি অসম জাতীয় পৰিষদ সেই অসম জাতীয় পৰিষদৰ অতি ব্যংগাত্মক সুৰত এটা নিউজ বনাইছে তেওঁলোকে যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ব্যক্তিক তেওঁলোকে নিৰ্বাচন খেলাৰ কাৰণে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আছে আৰু তাৰ মাজত জোৰহাটৰ পৰা মোৰ নামটো চিন্তা কৰি থকা বুলি তেওঁলোকে নিউজ কৰিছে শেষত তেওঁলোকে কৈছে যে অৱশ্যে আমি এজিপিৰ কৰ্তৃপক্ষই এই কথাটো অস্বীকাৰ কৰিছে এতিয়া কথা হ'ল এটা পোৰ্টেল চেনেল হক এটা স্যাটেলাইট চেনেল হক প্ৰত্যেকৰে কিছুমান সামাজিক দায়বদ্ধতা আছে সেই দায়বদ্ধতাখিনি নামানি তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ কথা বতৰা নপতাকে ভিত্তিহীনভাৱে কিছুমান নিউজ এনেদৰে প্ৰচাৰ কৰাতে কিন্তু আমাক সামাজিক জীৱনত যথেষ্ট পৰিমাণৰ ক্ষতি সাধন কৰিছে আৰু মই বাৰে বাৰে কৈছো যে প্ৰত্যক্ষ ৰাজনীতিত মোৰ কোনো ধৰণৰ আগ্ৰহ নাই মই প্ৰস্তুত নহওঁ আৰু তাৰ পাছতো তেওঁলোকে মোৰ লগত কোনো ধৰণৰ কথা বতৰা নপতাকে তেওঁলোকে এই তেওঁলোকৰ পোৰ্টেল চেনেলটোৰ যোগেদি এই নিউজটো সম্প্ৰচাৰিত কৰিছে আৰু মই ব্যক্তিগতভাৱে যিজন ব্যক্তিয়ে এই নিউজটো কৰিছিলে তেওঁৰ নাম হৈছে কুমাৰজিৎ শৰ্মা তেখেতৰ লগত মই অলপ আগতে কথা পাতিছো তেখেতে মোক কৈছে বাইদেউ আমি মাত্ৰ আপোনাৰ নামটো চৰ্চা চলি আছে বুলিহে কৈছো আমিতো আপুনি সেই পাৰ্টিটোত যোগদান কৰিছে বুলি কোৱা নাই গতিকে চাওক আপোনালোকে এজন মানুহৰ যেটো সামাজিক স্থিতি বা সামাজিক নাম হেতুক ব্যৱহাৰ কৰি টিআৰপিৰ তাৰণাত তেওঁলোকৰ জনপ্ৰিয়তাৰ তাৰণাত তেওঁলোকে এনে কিছুমান ভুৱা বাতৰি প্ৰচাৰ কৰে তাৰ পিছত তেওঁলোকে কয় যে এটোটা আমাৰ কোনো ধৰণৰ দুখ হোৱা নাই আমি মাত্ৰ নাম চৰ্চা চলি আছে বুলিহে কৈছো জোৰহাটৰ পৰা আমালে চৰ্চা চলি আছে বুলি কৈছে তেতিয়া মোৰ প্ৰশ্ন হৈছে যে মই সেই বিশেষ পাৰ্টিটোত মই যোগদান কৰিছো নেকি মোক এবাৰ সুধি চাওক যদি মই যোগদান কৰাই নাই তেনেহলে মোক সেই পাৰ্টিকুলাৰ মানে জোৰহাটৰ পৰা হক বা যিকোনো আন ঠাইৰ পৰা মোক প্ৰতিনিধিত্ব কৰাৰ কথাক প্ৰশ্ন কৰ পৰা আহিল তেওঁলোকে কৈছে না আমিতো আপুনি যোগদান কৰিছে বুলি আমি নিউজত দিয়া নাই আমি কৈছো মাত্ৰ আপোনাৰ নামটো বিবেচনা কৰি থকা হৈছে গতিকে তেওঁলোকৰ উত্তৰ এইখিনিয়ে মই আপোনালোকলৈ এৰিছো এই কথাখিনি কাৰণ এনে ধৰণৰ নিউজ সম্প্ৰচাৰিত হোৱাৰ পাছত বিভিন্ন প্ৰশ্নৰ উদয় হয় আৰু যিহেতু ঈশ্বৰৰ কৃপাত অসমীয়া ৰাইজৰ মাজত আমাৰ এটা পৰিচয় আছে গতিকে সেই পৰিচয়টো যাতে বিঘ্নিত নহওক তাৰ স্বাৰ্থত এই ভিডিঅ'টো মই আজি কৰিবলৈ বাধ্য হৈছো যথেষ্ট অপদস্থ হৈছো খুব আসলতে খং উঠিছে বিৰাট যেতিয়া মই তেওঁলোকক প্ৰশ্ন কৰোতে তেওঁলোকে ওলোটাইহে আমাক প্ৰশ্ন কৰে যে আমিতো আপোনাৰ কথা তেনেকৈ কোৱা নাই গতিকে এনেকুৱা কেনেকুৱা ধৰণৰ কথা চলি আছে আসলে বুজিছো যে অসমত এতিয়া ৰাজনৈতিক বতাহ চলি আছে চাৰিও দিশৰ পৰা মানুহে ৰাজনৈতিক মানে বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে কিন্তু যিসকল ৰাজনীতিলৈ যোৱাৰ যিসকল পক্ষপাতী নহয় যিসকল নিৰপেক্ষ মানুহ তেওঁলোকক অন্তত শান্তিত থাকিবলৈ দিয়ক আপোনালোকে কিবা এটা নিউজ কৰাৰ আগতে অন্তত আমাকতো প্ৰশ্ন কৰি সুধক যে আমাৰ লগত কোনোবাই যোগাযোগ কৰিছে নেকি কোনো ধৰণৰ প্ৰশ্ন নোহোৱাকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নোহোৱাকে এনে ধৰণৰ নিউজ বনোৱাটো কিমানখিনিলৈকে সমীচীন হৈছে আপোনালোকে বিচাৰ কৰক আৰু অকল ইয়াতে ক্ষান্ত হৈ থকা নাই আজি 3 দিনৰ আগতে এটা স্যাটেলাইট চেনেলৰ যোগেদি প্ৰস্তুতি পৰাশৰ স্বামীয়ে ৰহা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব বুলি এটা নিউজ উলিয়াইছে এটা কথা হৈছে মোৰ স্বামী এগৰাকী চৰকাৰী বিষয়া তেখেত যেহেতু কৰ্মৰত হৈ আছে কৰ্মৰত হৈ থকা অৱস্থাত তেখেতে কোনো ধৰণৰ ৰাজনৈতিক ইনক্লিনেশন থকাটো সম্ভৱ নহয় আৰু তেওঁ কোনো ধৰণৰ ৰাজনৈতিকভাৱে তেওঁ সক্ৰিয় ৰাজনীতিত অহাৰ কোনো ধৰণৰ প্ৰশ্ন নাহে আৰু এনে ধৰণৰ নিউজে তেখেতৰ চাকৰি জীৱনত যে কিমান ধৰণৰ ব্যাঘাত খানিব পাৰে বা আমাৰ সামাজিক জীৱনত কেনেকুৱা ধৰণৰ এটা মানে প্ৰশ্নবোধক চিন আনিব পাৰে সেইটো আপোনালোকে অলপ হলেও চিন্তা কৰি চাওক গতিকে মই একান্ত অনুৰোধ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি যিমানখিনি পাৰে প্ৰচাৰ কৰক আৰু এটা অনুৰোধ জনাইছো অসমৰটো এতিয়া ঘৰে ঘৰে পোৰ্টেল চেনেল হৈছে অসংখ্য পোৰ্টেল চেনেল এতিয়া আৰু পোৰ্টেল চেনেলসমূহকো মোৰ অনুৰোধ স্যাটেলাইট চেনেলসমূহকো মোৰ অনুৰোধ যে যিকোনো ৰাজনৈতিক আমাৰ নাম অন্তত সাঙুৰি যিকোনো ৰাজনৈতিক নিউজ কৰাৰ আগতে অন্তত আমাক এবাৰ প্ৰশ্ন কৰি চাওক যে আপোনালে এনে ধৰণৰ কোনো বাৰ্তা আহিছে নেকি বা আপোনাৰ মতামত কি তাৰ পাছত অনুৰোধ কৰিছো আপোনালোকে যেন তথ্যভিত্তিক কিছুমান নিউজ প্ৰচাৰ কৰক এনে ধৰণৰ ভিত্তিহীন কিছুমান নিউজে আমাক যথেষ্ট পৰিমাণে দুখিত কৰে আমাক সামাজিক জীৱনত আমাক ব্যাঘাত খানে আৰু যদি অনাগত দিনত আপোনালোকে কেনে ধৰণৰ তথ্যভিত্তিক মানে ভুৱা বাতৰি তথ্যভিত্তিক নোহোৱা ভুৱা বাতৰি যদি সম্প্ৰচাৰ কৰে তেনেহলে আমি আইনৰ সহায় লবলৈ বাধ্য হ'ম এয়া একান্ত অনুৰোধ
মানে সাংবাদিক সকললৈও সংবাদ মাধ্যম সকললৈও আৰু খুব সন্মান সহকাৰে মই বিনীত অনুৰোধ জনাইছোঁ যে আপোনালোকে যিকোনো নিউজ প্ৰচাৰ কৰাৰ আগতে এবাৰ 10 বাৰ চিন্তা কৰি চাব আৰু যিকোনো এজন ব্যক্তিৰ সামাজিক জীৱন ক্ষতি কৰাৰ অধিকাৰ আপোনালোকক কোনেও দিয়া নাই আৰু সকলোৰে হাতত মোবাইল ফোন থাকে নাম্বাৰ সকলোৰে হাতত থাকে গতিকে আপোনালোকে নাম্বাৰটো লৈ এটলিষ্ট এটা ফোন কৰি চাব যে এনেধৰণৰ কথা ওলাইছে আপুনি এই বিষয়ত কি ক'ব আপোনাৰ লগত কোনোবাই যোগাযোগ কৰিছে নেকি আমাৰ উত্তৰটো লৈ লওক একপক্ষীয়ভাৱে নিউজ কেতিয়াও আপোনালোকে নচলাব এই কামটো অনুৰোধ আৰু এইখিনিয়ে কৈছোঁ আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ